নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ R&D ফিগাৰী ফাৰ্মলৈকে স্বাগতম জনাইছো গাউৰিক পেলুড্ৰপ কোৱাৰ পিছত বা ডিৱাৰ্মিং কৰাৰ পিছত লিভাৰ টনিক খুৱাব লাগে কেপলিপ নামৰ লিভাৰ টনিক আপোনালোকে খুৱাব পাৰে দানাৰ লগত 1 ml বা 2 ml এনেকে মিহলাই খুৱাব লাগিব প্ৰায় এসপ্তাহৰ পৰা 10 দিনৰ ভিতৰত তেতিয়া গাউৰিজনীৰ লিভাৰটো উইক নহয় ইয়াৰ লগত আপোনালোকে ক্যালসিমাছ গল নামৰ ক্যালসিয়াম টনিক দিব পাৰে এটো খুব ভাল প্ৰডাক্ট হয় এটো খুৱাব লাগে তেতিয়া গাউৰিজনী ফিটনেসটো ভাল হয় গাউৰিজনীক ভাল স্বাস্থ্যৱান আৰু ফিটনেসটো ভাল কৰিবৰ কাৰণে ক্যালসিমাছ গলটো খুৱাব পাৰে তেতিয়া গাউৰিজনী মজবুত হয় আৰু কোনো ধৰণৰ হাড়ৰ প্ৰবলেম নহয় এটো পাব পাৰে আপোনালোকে গাউৰিজনীক এইবোৰ খোৱালে কি হয় স্বাস্থ্যৱান হৈ থাকে আৰু পোৱালিবোৰ ভাল হয় আৰু মাকজনী ঠিকই থাকে আপোনালোকে দেখিছে না এই গাউৰিজনী মাক স্বাস্থ্যৱান আৰু পোৱালিকেইটাও খুব ভাল স্বাস্থ্যৱান হয় কাৰণ এইকেইটা মই প্ৰডাক্টবোৰ খুৱাই থাকো ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ থ্যাংক ইউ